হেল্ল' বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছো আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ। পুনৰ মুকলি হ'ল পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা চাকৰি। এই চাকৰিৰ বাবে আপোনালোকৰ বয়স কিমান হ'ব লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, লাষ্ট ডেট কেতিয়ালৈ থাকিব, চেলাৰী কিমানকৈ দিয়া হ'ব আদি সকলো তথ্য সম্পৰ্কে আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু আপোনালোকে অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ জব ৰিলেটেড খবৰ সকলোতকৈ আগতে পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো বজাই দিব যাতে আপোনালোকে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। তো বন্ধু-বান্ধৱীসকল আপোনালোকক ইতিমধ্যে জনাইছো যে আজিৰ চাকৰিটো পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা মুকলি কৰা হৈছে আৰু এই পদৰ বাবে এপ্লাই কৰাৰ লাষ্ট ডেট আপোনালোকে ইয়াত দেখিবলৈ পাইছে 2 and 5 ডিচেম্বৰ 2023 অৰ্থাৎ কিছুমান পোষ্টৰ বাবে এপ্লাই কৰাৰ লাষ্ট ডেট দিয়া হৈছে ডিচেম্বৰৰ 2 তাৰিখলৈ আৰু আন কিছুমান পোষ্টৰ বাবে এপ্লাই কৰাৰ লাষ্ট ডেট দিয়া হৈছে ডিচেম্বৰৰ 5 তাৰিখলৈ। গতিকে আপোনালোকে যদি এলিজিবল হয় তেনেহ'লে আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। মই সকলোখিনি তথ্য জনাই আছো, আপোনালোকে ভিডিঅ'টো মিছ নকৰাকৈ শেষলৈ চাই থাকিব। তো বলকচোন অলপ ডিটেইলছত চাই লওঁ। প্ৰথমতে ইয়াত পোষ্ট নেম আছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিল মেকানিকেল ইলেক্ট্ৰিকেল আৰু কেমিকেল আৰু ইয়াতে চিভিলৰ বাবে পোষ্ট ওলাইছে 71টা, মেকানিকেলৰ বাবে 4টা, ইলেক্ট্ৰিকেলৰ বাবে 4টা আৰু কেমিকেলৰ বাবে 2টা পদ মুকলি কৰা হৈছে। আৰু এই পোষ্টৰ বাবে ইয়াত স্কেল অফ পে অৰ্থাৎ দৰমহা দিয়া হ'ব 30,000ৰ পৰা 1,10,000ৰ ভিতৰত আৰু লগতে ইয়াত গ্ৰেড পেও দিয়া হ'ব 12,700 টকা। আৰু এই পদৰ বাবে ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে কেণ্ডিডেট মাষ্ট বি এ BA BTech in respective branch of engineering from any institute recognized by AICTE অৰ্থাৎ কেণ্ডিডেটজন ইঞ্জিনিয়াৰিঙত BA BTech কৰা হ'ব লাগিব। দ্বিতীয়তে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল মেকানিকেল ইলেক্ট্ৰিকেল আৰু কেমিকেল আৰু ইয়াতে চিভিলৰ বাবে পোষ্ট ওলাইছে 212টা, মেকানিকেলৰ বাবে 26টা, ইলেক্ট্ৰিকেলৰ বাবে 13টা আৰু কেমিকেলৰ বাবে 13টা পোষ্ট মুকলি কৰা হৈছে। আৰু এই পদৰ বাবে ইয়াত দৰমহা দিয়া হ'ব 14,000ৰ পৰা 70,000ৰ ভিতৰত আৰু লগতে ইয়াতো গ্ৰেড পে দিয়া হ'ব 8,700 টকা। আৰু এই পদৰ বাবে ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 3 years ডিপ্ল'মা ইন ৰেছপেক্টিভ ব্ৰাঞ্চত ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব। গতিকে আপোনালোকে যদি এলিজিবল হয় তেনেহ'লে আপোনালোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু এই পদৰ বাবে ইয়াত এজ লিমিট দিয়া হৈছে মিনিমাম এজ 18 years এণ্ড মেক্সিমাম এজ 38 years অৰ্থাৎ কেণ্ডিডেটজনৰ বয়স 18 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু ইয়াত এজ ৰিলেক্সেশ্যনো দিয়া হৈছে SC ST সকলৰ বাবে 5 বছৰ, OBC সকলৰ বাবে 3 বছৰ আৰু PWD সকলৰ বাবে 10 বছৰ। আৰু এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত জেনেৰেল EWS কেণ্ডিডেটসকলে 297 টকা দিব লাগিব, SC ST OBC MOBCৰ কেণ্ডিডেটসকলে দিব লাগিব 197 টকা আৰু BPL PWD কেণ্ডিডেটসকলে দিব লাগিব 47 টকা। আৰু ইয়াত আছে হাউ টু এপ্লাই অৰ্থাৎ কেনেদৰে এপ্লাই কৰিব পাৰিব। এই পদৰ বাবে আপোনালোকে অফিচিয়েল ৱেবছাইটটোত গৈ অনলাইন যোগে এপ্লাই কৰিব লাগিব। মই ডেছক্ৰিপশ্যন লিংকটো দি দিম, আপোনালোকে তাত গৈ এপ্লাই কৰি ল'ব পাৰিব। তো বন্ধু-বান্ধৱীসকল আশা কৰোঁ আজিৰ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ কামত আহিছে আৰু আপোনালোকৰ বন্ধু-বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এনেকুৱা জব ৰিলেটেড ভিডিঅ' সকলোতকৈ আগতে পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে আৰু মোক মৰম ভাল পোৱা দিয়াৰ বাবে ধন্যবাদ।